ওয়েলকাম টু ইন্ডিয়ান কোবরা। তো গাইছ আইছো এটি নতুন ভিডিওর সৈতে। তো বলক আজি ভিডিওটো আৰম্ভ কৰোঁ আৰু এটা ভাল ভিডিওৰ সৈতে আইছো। তো বলক ইয়াক এটা প্ৰশ্ন সুধিম মই গোটেইকেইটাকে মই 4জনক প্ৰশ্ন দিম। যদি 4জনে কোনোবা এটা প্ৰশ্ন উত্তৰ দিবা পাৰে মই তাক এটা ভাল গিফ্ট দিম, আপোনালোকৰ সন্মুখত দিম। তই কওক মহাদেৱৰ 12টা জ্যোতিৰ্লিংগৰ নাম কওক। একে কেমেৰা উঠছি না? উঠছি 12টা জ্যোতিৰ্লিংগৰ নাম কওক। এটা হলিব নহয় জ্যোতিৰ্লিংগ মানে যে শিৱলিংগ যোনটা 12টা জ্যোতিৰ্লিংগ। আৰু মই প্ৰশ্ন প্ৰত্যেকটাকে একবাৰে সুধিম আৰু এটা প্ৰশ্নই সুধিম, মিলি নাই মই বেলেগ সুধিম। দাদা তো ইয়াৰ কাম নাই নলিলাক তো ইয়াক সুধিম মই। তোক এতিয়া কি সুধো? তোক কি সুধো? পিতাকৰ নাম কি? মই তাৰ পৰিয়াল কেইটা আৰু কি নাম কি কি? মহাদেৱৰ পৰিয়াল 4টা। নাম ক। শিৱ, পাৰ্বতী, গণেশ আৰু কি আছিল কাৰ্তিক। এটা ভুল হৈছে, এটা আছে আৰু নামটো অশোক সুন্দৰী। তেওঁ মহাদেৱৰ তইতো ভুল কৰিলি। তো মই এতিয়া ইন্দো 4কে সুধিম, তই কবি। এক এটা মই প্ৰশ্ন সুধিম তোক। মই এটা প্ৰশ্ন সুধো তোক, এটা মই প্ৰশ্ন সুধো। তই প্ৰধানমন্ত্ৰী কোনি আছিল? মহাত্মা গান্ধী প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল ভাৰতৰ? মই জানো প্ৰথম প্ৰধানমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা কিংকে। প্ৰথম প্ৰধানমন্ত্ৰী মহাত্মা গান্ধী বোলে, হেমন্ত বিশ্ব শৰ্মাও নহয়। এই কৈছি জৱাহৰলাল নেহৰু। তোৰতো ভুল হ'ল। প্ৰশ্ন হচ্ছে তন্দ কি বস্তুৰ নাম নাই? কি বস্তুৰ নাম নাই? মাখিৰো নাম আছে মাখি। কি বস্তুৰ নামেই নাই য'ত বস্তুৰ নাম নাই নাই বস্তুৰে নাম নাই না কি বস্তুৰ নাম নাই? এইটো নহয়, এইটো হেৰি কি বস্তুৰ নাম নাই? বস্তুৰ নামেই নাই নামেই নাই। নামেই নাই। কি বস্তুৰ নাম নাই? নামেই নাই নাম নাই, কিবা এটা বস্তুৰ নাম নাই। কিবা এটা হিন্দী নৰা হিন্দী হে হিন নেদাও কিয় দিমে? হিন এৰো তাতছে মই অলপ হেৰিয়ে দিব পাৰোঁ, জ্বালা বতাই দিব পাৰোঁ দিলি। কি বস্তুৰ নামেই নাই? তন্দ্ৰ সন্মুখতে থাকে, লগতে থাকে। আত্মাটোৰ নামো আত্মা আছে। কি বস্তুৰ নাম নাই জানা? পেটৰ নাভিটোৰ নাম নাই। এই যোনটো এইটো মই ক'লোৱে দেখোন। মই কোৱাৰ পিছতহে ক'লি পেটৰ নাভিটোৰ নাম নাই। সেইটোৰ নাম নাই বুলি নকওঁ নেকি? আমি নাই বুলি নাম দিম নেকি? নাই বুলি নকওঁ নেকি? দে কি মাছে কাৰেণ্টত পোৱালি জন্ম দিয়ে? অঁ কচ মাছ। ই জমেনি দে, ই বেলেগ। তোৰ নামটো কি বাবু? জুমান দাস। তোৰ জগা নাম কি? কৌ গিফ্ট দিলো। জগা নাম কি? ৰঙা আপেল ৰ দেখো কি মাছে কাৰেণ্টত পোৱালি জন্ম দিয়ে? হা তাৰ পিক কিলেকৃতি মাছ। কিলেকৃতি মাছ। চিঠিখন উল্টাকে মাত। যোনীয়াকে উল্টাকে মাতিব পাৰা মই সময় গণিম, সি গিফ্ট পালি দে মাত। দে তই মাত। নাজনা তই আমাৰ অসমৰ অভিশপ্ত দিন কোনদিনা? কোনটো তাৰিখ? 19 ছেপ্টেম্বৰ 2025। তো বিজেতা মিলি গেল। বিজেতা এতিয়া কৈছে 19 ছেপ্টেম্বৰ 2025। কি কাৰণত আমাৰ অসমৰ বিভক্ত দিন? আমাৰ জুবিন দা আমাৰ পৰা দূৰলৈ গুচি গ'ল। তো এতিয়া ইয়াক মই গিফ্টটো দি গিফ্টটো আনিছোঁ, চাই লওক। এইটো হ'ল গিফ্ট। তো ইয়াক মই গিফ্টটো দিলোঁ। ইয়াক গিফ্টটো দিছোঁ দক, ৰাখা নাই। ঐ তোক গিফ্ট দিছোঁ না? হা তই ঘৰক লৈ যাবি না কি? ইয়াক মই গিফ্টটো দিছোঁ আৰু আপোনালোকে ক'ব পাছত যে মই ৰাখিছোঁ, মই নাৰখোঁ। ইয়াক মই গিফ্ট দিছোঁ, চাই লওক। আৰু খোলকে লৈ গেল না। হা হৈছে। তাৰপিছত নেক্সট মাহত খেলা আহি আছে। তহঁতে হেৰি কৰিবি না, ভাগ ল'বি না? তহঁতে চব সন্তুষ্ট হৈছে। আৰু নেক্সট মাহত তহঁতকো এটা গিফ্ট দিম। জুনি বাই তই খেলবি না? ঠিক আছে। তো
তো গাইছ এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ যদি চেনেলটো চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব তেতিয়াহ'লে বাই বাই জয় এখন জয় হিন্দ জয় ভাৰত লাইকটো কৰি দিবা দি লাইকটো কৰি দিওঁ